Good morning, guys. Good morning from Nameri National Park. আহিছিলো আজি মকেদাৰ লগত নামেৰি ন্যাশনাল পাৰ্ক চাবলৈ আৰু ফাইনালি আহি পালো আৰু ভাবিছো যে ভিডিওটো ইয়াৰ পৰাই বনোৱা ষ্টাৰ্ট কৰিম। পাই গলো অফিস অফ দা ফৰেষ্ট ৰেঞ্জাৰ অফিচাৰ নামেৰি ন্যাশনাল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ আৰু তাত ট্ৰাই কৰিমগে ক'ব নোৱাৰো সিজন আৰম্ভ হৈছে নে নাই গাইজ। যদি সিজন আৰম্ভ হৈ থাকে তেতিয়া ন্যাশনাল পাৰ্কত এন্টাৰ কৰিম আৰু যদি আৰম্ভ নহয় তেতিয়া তাত ধুনীয়া ধুনীয়া ৰিজৰ্ট আছে আৰু কোনোবা এটা ৰিজৰ্টৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সো গাইজ ভিডিওটো চাব আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাৰ নাম নমেৰিক আছামিজ। Guys, this is the official notice board of Nameri National Park আৰু ৰাইট সাইডে যেটো ৰাস্তা আপোনালোকে দেখা পাই আছে এইফালে অলপ গলে আমি মেইন এন্ট্ৰি গেট পাই যাম। আমি গৈ আছো আৰু আমাৰ লগত আপোনালোকেও বলক। This is the entry gate of Nameri National Park. The renovation বৰ্তমান চলি আছে অক্টোবৰৰ কাৰণে। Guys, Nameri National Park is a home to some of the endangered species like white-winged duck, gourd that is known as Indian bison also I think so, tiger, sloth bear, buffalo আৰু বহুতো প্ৰজাতিৰ জীৱ-জন্তুৰ ই বাসস্থলী হয়। আৰু guys, Nameri National Parkক হাতীৰ দলৰ কাৰণেও জনা যায়। And finally guys, আহি পালো Nameri National Park এটো এন্ট্ৰি গেট। But unfortunately যাব নোৱাৰিলো যেহেতু সিজন নাই। সাৰে কলে যে অক্টোবৰৰ পৰা খুলিব তেতিয়া আকৌ ট্ৰাই কৰিম। এতিয়া সাৰে কৈছে যে এফালে কিছুমান ধুনীয়া ধুনীয়া ৰিজৰ্ট আছে বলক আমি ৰিজৰ্টলৈ যাও আৰু চাও দুপৰীয়া হৈ আহিছে কিবা খাব পাৰো যদি তাত গৈ ট্ৰাই কৰিম। ভিডিওটো চাই থাকক। Finally guys, আমি আহি পালো নামেৰিৰ one of the most famous resort জিৰণি ৰিজৰ্ট আৰু জিৰণি ৰিজৰ্ট যেটো দুপৰীয়া সময় হৈছে ভাবিলো যে ইয়াত আহিছো যে অকনমান নামেৰিৰ যেটো টেষ্ট এটো অকনমান লৈ লও আৰু ভাবিছো কিবা এটা খাম বুলি চাও ইয়াত কি পোৱা যায় আৰু আমাৰ বাজেটৰ ভিতৰত যিখিনি পোৱা যায় সেইখিনি কৰিবলৈ আমি চেষ্টা কৰিম। ভিডিওটো চাব। ভিতৰত যোৱাৰ আগতে ভাবিলো যে এপাক ঘূৰি চাই লও পৰিবেশটো কেনেকুৱা। পৰিবেশটো বহুত ধুনীয়া, চাৰিওফালে অকল গ্ৰীনাৰী তেওঁলোকে ধুনীয়াকে মেইনটেইন কৰিছে ৰিজৰ্টখনক আৰু যেহেতু জংগলৰ মাজত মানুহ আহিব লাগিব সেই হিচাপত তেওঁলোকে ইয়াক বিল্ড আপ কৰিছে বনাইছে। মুঠতে ভাল লাগিছে পৰিবেশ। এতিয়া আমি যাম ভিতৰত চাম কি আছে। আৰু গাইজ এইখনে আই থিংক মেইন হল হয়। আমি ইয়াত যাব লাগিব। সো ফাইনালি যাও এন্টাৰ কৰোগে চাওগে কি আছে। সো এতিয়া আমি চাম কি আছে কি নাই। মই ফাৰ্ষ্ট টাইম আহিছো গতিকে মই নাজানো একো। চাওগে একো নাপালো। দাদাৰ লগত ৰিসেপশনত কথা পাতিলো। এইফালে আছে ৰিসেপশন। দাদাৰ লগত কথা পাতিলো। দাদাই কৈছে যেহেতু এটো নামেৰি এটো সিজনেবল তেওঁলোকৰ ৰিজৰ্টটো হয় জানুৱাৰীত বেছিকে পোৱা যায় সব পোৱা যায়। অফ সিজনত একো নাই যেহেতু আমি অফ সিজনত আহিছো আৰু কে মানে তেখেতে আমাক টি অফাৰ কৰিছে। সো ইয়াত আহিছো যেহেতু বেলেগ একো নাই পোৱা সো টিটোৱে আমি এনজয় কৰিম। চাও টিটো কেনেকুৱা হয়। ভিডিওটো চাই থাকক আৰু আমি এতিয়া চাহ খাম তেতিয়ালৈকে আপোনালোকে এই ঠাইখনৰ এটা চিনেমেটিক ভিউ এনজয় কৰক।
ফাইনালি গাইজ আমাৰ চাহ আহিল যিহেতু একো নাছিলে বৰ্তমান অফ চিজন আমি এতিয়া চাহ খাম আৰু ইয়াৰ পিছত আমি আৰু কিছুমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক গাইজ চাহ খালোঁ বহুত টেষ্টি আছিলে আৰু এতিয়া পে'মেণ্ট কৰিম তাৰপিছত আৰু কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু গাইজ বহুত ধুনীয়া ৰেষ্টুৰেণ্ট তেওঁলোকে বনাইছে আৰু যিহেতু ইয়াত ফৰেনাৰ্ছবিলাক থাকেতো ফৰেনাৰ্ছবিলাক আহে তো সেই হিচাপতে তেওঁলোকে ৰিজৰ্ট বনাইছে গাইজ নামেৰিলৈ যদি আহিব বিচাৰে তেতিয়া ট্ৰাই কৰিব যে অক্টোবৰৰ পিছত আহিবলৈ তেতিয়া আপোনালোকে ৱাইল্ড লাইফ চাব পাৰিব আৰু লগতে ইয়াত থকা ৰিজৰ্টবিলাকৰ ফুডৰ টেষ্টটো ল'ব পাৰিব তো ফাইনালি গাইজ এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ জিৰণি ৰেজৰ্ট ওৱান অফ দ্য মষ্ট ফেমাছ ৰেজৰ্ট ইন নামেৰি নেশ্যনেল পাৰ্ক যদি ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাৰ নাম নামেৰি আছামিজ